এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনামা শৰতত তুমি। শৰতৰ এটি স্নিগ্ধ পুৱাত হয়তো আগমন হৈছিল মনৰ পৰিজনী। কুঁৱলীয়ে ৰুদ্ধ কৰা চকামকা পোহৰতো তাই জিলিকি আছিল। লাহে লাহে তাই কাষ চাপি আহিছিল আৰু মই ঠিক অনুমান কৰিছিলোঁ হৃদয়ত ফুলা শেৱালিজোপাৰ সুবাস লৈ তাই আলফুলে পুতলি লৈছিল এপাহ দুপাহকৈ মোৰ সমস্তখিনি। ময়ো যে বিলীন হৈছিলোঁ ক'ব নোৱাৰাকৈ। চাই ৰৈছিলোঁ তাইৰ প্ৰতিভংগিমাত। এটি মিচিকি হাঁহিৰে তাই সঁহাৰি দিছিল আৰু আগবাঢ়ি গৈছিল আমাৰ যাত্ৰা। ভয় হয় কেতিয়াবা যদি এই যাত্ৰা থমকি ৰয় তাই মনৰ সুবাস। মই হয়তো নোৱাৰিম, কেতিয়াও নোৱাৰিম। চকুত পোহৰে ছাট মাৰি ধৰিছে, সেয়া তাইজনীয়ে মোৰ ভাৱনাৰ প্ৰত্যুত্তৰ দিছে আৰু কৈছে, মই সদায় তোমাৰ কাষতে আছোঁ। ধন্যবাদ।